আজিৰ এই ভিডিঅ'টো হ'ব বিগিনাৰ টু এডভান্স লেভেলৰ কাৰণে কেনেকৈ আমি প্ৰপাৰ চাৰ্ট পেটাৰ্ণ ড্ৰ কৰিব পাৰোঁ কেনেকৈ আমি ট্ৰেইন লাইন প্ৰপাৰলি ড্ৰ কৰিব পাৰোঁ আৰু তাৰ লগতে কিছুমান আমি এনেকুৱা জোন মাৰ্ক কৰিব পাৰোঁ য'ত একচুৱেল জোনৰ পৰা মাৰ্কেট মুভমেণ্ট কৰে তো বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো বহুত লাৰ্ণিঙেবল হ'ব তো ভিডিঅ'টো লাষ্টলৈকে চাব ইম্পৰ্টেণ্ট কিছুমান টপিকছো মই এড কৰি দিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি আমি বেসিক্যালি আমি কি কৈছোঁ যে আমি সাপোর্ট এণ্ড ৰেজিষ্টেন্স ড্ৰ কৰিম আমাৰ ট্ৰেডিঙৰ কাৰণে য'ত আমাৰ একচুৱেলি ৰেজিষ্টেন্স সাপোর্ট কি হয় বিগিনাৰ বহুতৰ কনফিউজ হয় ৰেজিষ্টেন্স সাপোর্ট লৈ তো মাৰ্কেট এনেকৈ মুভমেণ্ট কৰে মাৰ্কেট কিন্তু ষ্ট্ৰিক্টলি মুভমেণ্ট কৰে মাৰ্কেট ডাইৰেক্টলি ওপৰত নাযায় মাৰ্কেটৰ মুভমেণ্ট এনেকুৱাই মাৰ্কেট ওপৰত যাব তললৈ আহিব ওপৰত যাব তললৈ আহিব যদি মাৰ্কেটে দুবাৰ যদি এটা লেভেলত যদি সাপোর্ট বা ৰেজিষ্টেন্স লৈছে সেইটো আমাৰ কাৰণে হ'ব ৰেজিষ্টেন্স আৰু আমি ড্ৰ কৰিব পাৰোঁ ঠিক আছে তো ইয়াতে চাওক মাৰ্কেট 3 টাইম লৈছে তো আমি ইয়াতে ড্ৰ কৰিছোঁ আৰু মাৰ্কেটে যেতিয়া এই ৰেজিষ্টেন্সটো ব্ৰেক কৰিছে যেনেকুৱা আমি য'ত বহি আছোঁ আমাৰ কাৰণে আমাৰ যিখন হ'ব ওপৰ যিটো চালি আছে তো এইখিনি হ'ব আমাৰ কাৰণে ৰেজিষ্টেন্স আৰু মাটিত আমি যিহেতু আছোঁ তো আমাৰ কাৰণে হ'ব ছাপোৰ্ট এইখিনি বিগিনাৰৰ কাৰণে খুব বুজিবলৈ মই কৈছোঁ তো আমাৰ যেতিয়া এই ৰেজিষ্টেন্সটো ব্ৰেক কৰিব তো ৰেজিষ্টেন্সটো ব্ৰেক কৰাৰ পিছত আমাৰ কাৰণে সেই ৰেজিষ্টেন্স কি হ'ব ছাপোৰ্ট তো বুজি পাইছে আই হোপ এইখিনি তো এনেকৈ একচুৱেল মাৰ্কেট ৱৰ্ক কৰে সাপোর্ট এন্ড রেজিস্ট্যান্স আৰু তাৰ লগতে আমি কিছুমান চাৰ্ট পেটাৰ্ণ ডিসকাস কৰিম য'ত একচুৱেলি আমাৰ ডাবল টপ আহিব হেড এণ্ড শোল্ডাৰ পেটাৰ্ণ কি আহিব ফ্লেগ এণ্ড পল আহিব বুলিশ ফ্লেগ বেৰিশ ফ্লেগ তো এইখিনি বস্তু আমাৰ বহুত ইম্পৰ্টেণ্ট থাকিব তো ভিডিঅ'টো বহুত মই প্ৰথমতে কৈছোঁ ভিডিঅ'টো বহুত লেচনেবল হ'ব আমি প্ৰথমতে আহিছোঁ চাৰ্টত যদি আপুনি বহুতেই বিগিনাৰ মাৰ্কেটৰ বিষয়ে একো বুজা নাই তো এই ভিডিঅ'টোত আপোনাৰ বহুত বস্তু ক্লিয়াৰ হ'ব যে কেনেকৈ আমি চাৰ্ট পেটাৰ্ণ ড্ৰ কৰিব পাৰোঁ বা আমি কেনেকৈ আইডেণ্টিফাই কৰিব পাৰোঁ বস্তুখিনি তো আমি আহিছোঁ কি HDFC চাৰ্টত ট্ৰেডিং ভিউৰ আমি ছফ্টৱেৰ অপেন কৰি লৈছোঁ তো HDFCত আমি দেখিম ডেইলি টাইম ফ্ৰেম আপুনি টাইম ফ্ৰেমখিনি আই হোপ বুজি পায় তো ইয়াতে মান্থলি যদি আমি ইউজ কৰোঁ মান্থলি টাইম ফ্ৰেমত আমি চাব পাৰোঁ উইকলিত চাব পাৰোঁ যে উইকলিত মাৰ্কেটৰ কণ্ডিশ্যন কেনেকুৱা ডেইলিত কণ্ডিশ্যন কেনেকুৱা 4 আৱাৰ 1 আৱাৰ এইখিনি আপুনি চেঞ্জো কৰিব পাৰিব 5 মিনিট তো আমি ইণ্টাৰডে যদি ট্ৰেডিং কৰোঁ 5 মিনিটত কৰিব পাৰোঁ এইটো পইণ্ট মই আপোনালোকক কভাৰ কৰি দিছোঁ তো আমি এতিয়া কি কৰিছোঁ ডেইলি টাইম ফ্ৰেম ইউজ কৰিছোঁ তো মাৰ্কেটত যদি আমি ষ্ট্ৰাকচাৰ চাওঁ মাৰ্কেটে কি কৰিছে ওপৰৰ পৰা চেলিং আহিছে তো এতিয়া আমি জানো যে মাৰ্কেট দুধৰণে চলে মাৰ্কেটত বায়াৰ থাকিব আৰু সেলাৰ থাকিব তো মাৰ্কেটে কি কৰিছে ওপৰৰ পৰা যেতিয়া ইয়াৰ পৰা মাৰ্কেট বাইং কৰিছে যিখিনি বায়াৰে বাইং কৰিছে বাইং কৰাৰ পিছত টপলৈ গৈছে আৰু এইটো আছিলে এটা চেলিং জোন কাৰণ প্ৰিভিয়াছ মাৰ্কেট ইয়াৰ পৰা চেলিং আহিছে তো মাৰ্কেটে কি কৰে সদায় হিষ্ট্ৰী ৰিপিট কৰে মাৰ্কেট বহুত চিম্পল যদি আপুনি চিম্পলিচিটিত বুজে মাৰ্কেটে যদি কমপ্লেক্স নকৰে আপুনি খুব ধুনীয়াকৈ ইয়াতে টকা ইনকাম কৰিব পাৰিব চিম্পল বস্তুখিনি আপুনি যদি ক্ৰিটিকেলি বুজে আপোনাৰ ডিষ্টাৰ্ব হ'ব আপোনাৰ অসুবিধা হ'ব কিন্তু এই ভিডিঅ'ত মই ইমান চিম্পলিচিটিকৈ বুজাই দিম যাতে আপোনাৰ বুজিবলৈ একো অসুবিধা নহয় তো এতিয়া চাওক ইয়াতে কি হৈছে মাৰ্কেট ইয়াৰ পৰা এবাৰ চেলিং আহিছিলে হয়নে ইয়াৰ পৰা যিখিনি চেলাৰ আছে তেওঁলোকে এক্টিভ হৈছিলে তো আপুনি এইখিনি বুজিব লাগিব যে মাৰ্কেটত দুই ধৰণৰ প্লেয়াৰ থাকিব এটা প্লেয়াৰৰ নাম কি বায়াৰ ঠিক আছে এজন হ'ল বায়াৰ যোনে মাৰ্কেট কি কৰিব ওপৰলৈ লৈ যাব আৰু এজন কি থাকিব চেলাৰ যোনে কি কৰিব মাৰ্কেট তললৈ লৈ যাব তো এইখিনিৰ কাৰণে কি হয় মাৰ্কেট মুভমেণ্ট কৰে ঠিক আছে বায়াৰ আৰু সেলাৰ যেতিয়া নাথাকিব মাৰ্কেট কি হ'ব সাইডৱেজ হৈ যাব ঠিক আছে মানে কোনো ইন্টাৰেষ্ট নাই বায়াৰৰ ইন্টাৰেষ্ট নাই সেলাৰৰ ইন্টাৰেষ্ট নাই আৰু বায়াৰে কেতিয়া বাই কৰিব যেতিয়া দেখিব যে বস্তুখিনি আমি এটা ভেলু অফ প্ৰাইচত যদি আমি পাই আছোঁ তো তেতিয়া বায়াৰে কি কৰিব বাই কৰিব আৰু দেখিব সেলাৰে কেতিয়া দেখিব যে ইয়াৰ পৰা চেলিং জোন আছে ইয়াৰ পৰা ছাপ্লাই হোৱাৰ চান্স আছে তো চেলিং কি কৰে ইয়াৰ পৰা চেলিং আহিব ছাপ্লাই জোনৰ পৰা ডিমাণ্ড জোনৰ পৰা বাইং আহিব চেলিঙৰ পৰা ছাপ্লাই জোন ঠিক আছে এইখিনি বুজি ল'ব তো এট ফাৰ্ষ্ট আমি কি চাওঁ যে ইয়াৰ পৰা মাৰ্কেট কি হৈছে বাইং আহিছে বায়াৰ ইণ্টাৰেষ্টেড আছিলে মাৰ্কেট ওপৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰা একজেক্ট ইয়াৰ পৰা চাওক চেলিং আহিছে মানে আমি যদি ইয়াতে ড্ৰ কৰোঁ আপোনালোকে ইয়াতে টুলছত যাব টুলছত বহুত অপশ্যন আছে ট্ৰেণ্ড লাইন আছে এক্সটেণ্ডেড লাইন আছে আৰু হৰিজেণ্টেল লাইন আছে আমি বেচিকেলি ইউজ কৰিম ট্ৰেণ্ড লাইন আৰু হৰিজেণ্টেল লাইন ঠিক আছে এইখিনি মাৰ্ক কৰি ল'ব তো আমি ইয়াতে হৰিজেণ্টেল মাৰ্ক কৰিছোঁ প্ৰিভিয়াছ যিটো হাই আছিলে মাৰ্কেটত য'ৰ পৰা একচুৱেল মাৰ্কেট চেলিং আহিছিলে তো মাৰ্কেট চাওক ইয়াত চেলিং আহিছিলে তো মাৰ্কেট তাৰ পৰা চেলিং আহি বহুত সময় ইয়াতে ছাষ্টেইন কৰিছে বহুত দিন কনচলিডেশ্যন কৰি মাৰ্কেট এগেইন ইয়াতে ওপৰলৈ গৈছে মানে বায়াৰে তেওঁলোকে ইণ্টাৰেষ্টেড মাৰ্কেট ওপৰলৈ গৈছে তো যেতিয়া আমাৰ ৰেজিষ্টেন্সৰ ওচৰত আহিব এগেইন এই সেলাৰখিনি কিন্তু এক্টিভ হ'ব তেওঁলোকে দেখিছে যে প্ৰিভিয়াছ ইয়াৰ পৰা হিষ্ট্ৰী চেলিং হৈছে তো এগেইন তেওঁলোকে চেলিং কৰিছে আৰু চাওক চেলিং কৰাৰ লগে লগে মাৰ্কেট চাওক কিমান ধুনীয়াকৈ তললৈ আহিছে মানে আপুনি যদি ভাবি চাওক আপুনি যদি এই বস্তুখিনি আগতীয়াকৈ জানে তো আপুনি ইয়াতে চেলিং কৰি কিন্তু খুব ধুনীয়া টকা ইনকাম কৰিব পাৰিব মানে মাৰ্কেট ওপৰলৈ গ'লেও আপুনি টকা ইনকাম কৰিব পাৰিব মাৰ্কেট যদি তললৈ আহে তেতিয়াও আপুনি কিন্তু টকা ইনকাম কৰিব পাৰিব এইটো হ'ল ষ্টক মাৰ্কেটৰ বিউটি কেতিয়াও আপোনাৰ
বহি থাকিব নালাগে যে মাৰ্কেট চেলিং হৈ আছে আমি ট্ৰেড নকৰোঁ নেকি, নহয় আপুনি বায়াৰ হিচাপেও কাম কৰিব পাৰিব, চেলাৰ হিচাপেও কাম কৰিব পাৰিব, কিন্তু বিগিনাৰ আপুনি ওৱান ছাইড প্লে কৰিলেও কোনো অসুবিধা নাই। তো ইয়াৰ পৰা মাৰ্কেট চেলিং আহিছে, চাওক খুব ধুনীয়াকৈ চেলিং আহি এগেইন চেম পইণ্টত চাওক, যিটো পইণ্টৰ পৰা মাৰ্কেট বাইং আহিছিলে এই লাইনটোক কয় হৰিজণ্টেল লাইন, যিটো মই বাৰে বাৰে ড্ৰ কৰি আছোঁ। তো আপোনালোকে আপোনাৰ টাৰ্মিনেলত গৈ আপুনি ড্ৰ কৰিব পাৰে, আদাৰ যদি আপুনি মোবাইলত ট্ৰেড কৰি আছে তাতো এই অপশ্যনটোত দিয়া আছে। চ' একেখিনি ছাপৰ্টৰ পৰা মাৰ্কেট আকৌ ট্ৰাই কৰিছে মুভমেণ্ট কৰিবলৈ, কিন্তু ইয়াতো বহুত কথা আছে, আমি কেতিয়া ছাপৰ্টৰ পৰা বাইং কৰিম। তো ইয়াত কিছুমান বস্তু চাব লাগিব যে মাৰ্কেট বহুত ওপৰৰ পৰা চেলিং আহি আছে আৰু ছাপৰ্ট দেখিছোঁ লগে লগে বাই কৰি দিছোঁ, মুভমেণ্ট কৰিব, কিন্তু যিমানখিনি মুভমেণ্ট কৰিব লাগে সিমানখিনি মুভমেণ্ট নকৰে। আমি সদায় ৱেইট কৰিব লাগিব, তাত কনচলিডেশ্যন হ'ব লাগিব, তাৰ পৰা যেতিয়া এটা জ'ন ক্ৰিয়েট হ'ব, জ'ন ক্ৰিয়েট হৈ মাৰ্কেট মুভমেণ্ট কৰিব। ত' ইয়াতে কি হৈছে, চেলিং আহিছে, কিন্তু ইয়াতে মাৰ্কেটৰ এটা কি হৈছে, ইয়াতে এটাই অপশ্যন যে মাৰ্কেট ইয়াতে কনচলিডেশ্যন কৰিছে, মানে ইয়াতে সময় কটাইছে, ধৈৰ্য ধৰিছে মাৰ্কেটে, তাৰপিছতে মুভমেণ্ট কৰিছে। ঠিক আছে, এগেইন মাৰ্কেট আহিছে আৰু এটা পেটাৰ্ণ বনাই মাৰ্কেটে ওপৰলৈ মুভমেণ্ট কৰিছে। ঠিক আছে, তো আমি ইয়াতে জোন ক্ৰিয়েট কৰিব পাৰোঁ, আপুনি এইটো ৰেক্টেংগল বুলি কয়, তো এইটো লৈও আপুনি এটা জোন ক্ৰিয়েট কৰিব পাৰে। চাওক মাৰ্কেটে কি কৰিছে, তো আমি ভাবি লওক যে আমি এইখিনি নাজানো, এইখিনি কি হ'ব আমাৰ কোনো আইডিয়া নাই। তো এইখিনি মাৰ্কেট ক্লজিং হৈ আছে, মাৰ্কেট ওপৰৰ পৰা চেলিং আহিছিলে, আকৌ মাৰ্কেটে ৰিট্ৰেচ কৰিছে, যিটো আমাৰ কাৰণে হ'ব ৰেজিষ্টেঞ্চ, আৰু মাৰ্কেট তলত আহিছে, তলত অহাৰ কাৰণে মাৰ্কেট এইটো হ'ব আমাৰ কাৰণে কি হ'ব, ছাপৰ্ট লেভেল। মই এই ভিডিঅ'টোত কিছুমান আপোনালোকক পইণ্ট কৰিম, তো আপোনালোকে কমেণ্টত গৈ জনাব যে একচুৱেলি এইটো কি কয় বা এইটোক আমি কেনেকৈ আমি ড্ৰ কৰিব পাৰোঁ। ঠিক আছে, তো ইয়াতে চাওক, ইয়াতে ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ মাৰ্কেট এগেইন ওপৰলৈ গৈছে, হয়নে, ওপৰলৈ গৈ মাৰ্কেট চাওক আকৌ তাৰ পৰা চেলিং আহিছে, আপোনালোকে দেখিব পাৰিছেনে যে মাৰ্কেট কিন্তু ইয়াৰ পৰা এগেইন চেলিং আহিছে। তো মাৰ্কেট এনেকৈ মুভমেণ্ট কৰে, চেলিং অহাৰ পিছত চাওক একেখিনি জ'নত আমাৰ কি হৈছে, মাৰ্কেট বাইং আহিছে। তো আমি ইয়াতে বাইঙো কৰিব পাৰোঁ যদি আমি আমাৰ এনালাইচিছ আছে। তো এনেকৈ মাৰ্কেট মুভমেণ্ট কৰে, আৰু এই লেভেলটো যেতিয়া ব্ৰেকআউট কৰে, যেতিয়ালৈকে মাৰ্কেটে সদায় মনত ৰাখিব যে যেতিয়ালৈকে মাৰ্কেটে ৰেজিষ্টেণ্ট এটা বা ছাপৰ্ট এটা 2 to 3 টাইম যদি টাচ নকৰে, তাত আগতে যদি ব্ৰেকআউট কৰিবলৈ খুজি আছে, সেই ব্ৰেকআউটটো ফেইল হোৱাৰ চান্স আছে। যদি মাৰ্কেটে ইয়াতে এবাৰ টাচ কৰিছে ৰেজিষ্টেঞ্চ, আকৌ যদি লগে লগে ব্ৰেকআউট কৰি আছে, আপুনি অলপ এলাৰ্ট হ'ব লাগিব, কাৰণ এই ব্ৰেকআউটটো ফেইল হোৱাৰ চান্স আছে। কিন্তু যদি মাৰ্কেটে এই লেভেলটোক বাৰে বাৰে টাচ কৰি আছে, তো এই যিটো আমাৰ ৰেজিষ্টেঞ্চ যিটো লাইন থাকিব, সেই লাইনটো আমাৰ কি হ'ব, উইক হ'ব। উইক হোৱাৰ কাৰণে চাওক ইয়াতে এই ৰেজিষ্টেঞ্চটো ব্ৰেক কৰি মাৰ্কেট ওপৰলৈ ওলাই গৈছে, হয়নে। তো এনেকৈ মাৰ্কেট একচুৱেল কাম কৰে। তো এইখিনি আপুনি বুজিব লাগিব যে মাৰ্কেটৰ বিহেভিয়াৰ কি। যদি আপুনি বিহেভিয়াৰ বুজি নাপায়, কাৰণ কি আপুনি বিহেভিয়াৰ বুজিছে আপুনি মাৰ্কেটত কাম কৰিব পাৰিব, আপুনি খুব ধুনীয়া ধুনীয়া ট্ৰেড ওলাব পাৰিব, আৰু ট্ৰেড কৰি আপুনি এটা খুব ধুনীয়া প্ৰফিটো জেনেৰেট কৰিব পাৰিব যদি আপুনি ষ্টকছতো ট্ৰেডিং কৰে। তো চাওক ইয়াতে মাৰ্কেট কি হৈছে, এই লেভেলটো ব্ৰেকআউট কৰিছে, আৰু আমি যেনেকৈ আমি প্ৰথমত ডিছকাছ কৰিছিলোঁ যে চাওক ইয়াতে ব্ৰেকআউট কৰিছে, ৰিট্ৰেচ কৰিছে আৰু মুভমেণ্ট কৰিছে, হয়নে। তো ইয়াতে কি কৰিছে, ব্ৰেকআউট কৰিছে, ৰিট্ৰেচ কৰিছে, মুভমেণ্ট কৰিছে। তো আপুনি ইয়াতে আইডেণ্টিফাই কৰিলে যে এইখিনি আপুনি দেখিছে, বেক টেষ্টিং কৰিছে, প্ৰিভিয়াছ গৈ আপুনি হিষ্ট্ৰীত চালে যে হয় এনেকৈ মাৰ্কেট মুভমেণ্ট কৰে। তো আপুনি ইয়াতে বাইং কৰিলে, আৰু বাইং কৰি আপুনি ষ্টপ লছ ক'ত ৰাখিলে, ইয়াৰ নিয়াৰেষ্ট ষ্টপ লছ ৰাখে, মানে আপুনি কম ষ্টপ লছ লৈ আপুনি এটা টাৰ্গেট এটা আপুনি বুক কৰিব পাৰে। ঠিক আছে, আৰু ষ্টপ লছ থাকিবই, মাৰ্কেটত আপোনাৰ ষ্টপ লছ হিট হ'ব, কিন্তু আপুনি কিমানবাৰ উইন হৈ আছে এইটোৱে চবতকৈ ডাঙৰ কথা, আৰু আপোনাৰ উইনিং চাইজটো কিমান ডাঙৰ সেইটো আপোনাক প্ৰফিটেবল কৰি ৰাখিব। ঠিক আছে, আই হোপ বুজিছে এইখিনি। তো আমি এতিয়া চাওঁ যে ইয়াতো কিছুমান আমাৰ আইডেণ্টিফাই হ'ব ট্ৰেণ্ড। তো আমি যে কৈছোঁ যে প্ৰথমত আমি কি কৈছোঁ যে আমি ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ ট্ৰেণ্ড লাইন ড্ৰ কৰা শিকিব লাগিব। তো মাৰ্কেটে চাওক কিছুমান ট্ৰেণ্ড লাইনো ইয়াৰ পৰা মুভমেণ্ট কৰে। তো চাওক এই লেভেলটো মাৰ্কেটৰ মুভমেণ্ট আছিলে, তো ইয়াতে যিহেতু মাৰ্কেটে কি হৈছে, ইয়াৰ পৰা এটা চেলিং আহিছে, হয়নে। তো ইয়াত আমি চেলিং দেখিছোঁ, তো আমি কেনেকৈ আইডেণ্টিফাই কৰিম ইয়াৰ পৰা মাৰ্কেট চেলিং আহিব। তো এই চেলিংটোতো আমি এৰি দিব নোৱাৰোঁ, আমিতো কেপচাৰ কৰিব লাগিব, কাৰণ কি আমি ট্ৰেডাৰ, আমাক যিমান আমি পাৰোঁ আমি ট্ৰেডখিনি আইডেণ্টিফাই অপৰচুনিটিখিনি মাৰ্কেটৰ পৰা উলিয়াব লাগিব, নহ'লে আমি কি কৰিম, বেয়া অপৰচুনিটিখিনি লৈ ল'ম, তাৰ কাৰণে আমাৰ লছ হোৱাৰ চান্স আছে। তো ইয়াতে কি হৈছে, মাৰ্কেট চাওক যেতিয়া মাৰ্কেটে মুভমেণ্ট কৰিছিলে, এই ট্ৰেণ্ড লাইনটো বাৰে বাৰে কি কৰিছে, ছাপৰ্ট লৈ লৈ ওপৰলৈ গৈছে। মই কৈছোঁ যে ৰেজিষ্টেণ্ট বা এটা ছাপৰ্ট এটা ট্ৰেণ্ড লাইন যেতিয়া মিনিমাম 2 to 3 টাইমছ যেতিয়া টাচ কৰিব, আৰু সেইটো উইক হৈ যায় আৰু ব্ৰেকডাউন কৰে, তেনেকৈ ইয়াতে 2 to 3 টাইমছ কৈছে, ব্ৰেকআউট কৰিছে, একেখিনি চাওক 2 to 3 টাইমছ ইয়াতে ছাপৰ্ট লৈছে, আৰু কি হৈছে আল্টিমেটলি ব্ৰেকআউট হৈছে। তো ট্ৰেণ্ড লাইনো এনেকৈ ৱৰ্ক কৰে, আপুনি যেনেকৈ ট্ৰেণ্ড লাইন আপুনি ড্ৰ কৰিব, জাষ্ট আপোনাৰ পইণ্ট আপোনাৰ কানেক্ট হ'ব লাগিব, যে আপুনি এইটো পইণ্ট কানেক্ট কৰিছে, এইটো পইণ্ট কানেক্ট কৰিছে, আপোনাৰ মিনিমাম 2 to 3 পইণ্ট কানেক্ট হ'ব লাগিব, তাতো চুইং থাকিব লাগিব, যদি চুইং থাকে বহুত ভাল, তাৰ কাৰণে ষ্ট্ৰং হ'ব অলপ। ঠিক আছে, তো ইয়াতে চাওক, ইয়াতে যদি আমি চাওঁ যে মাৰ্কেটে এই লেভেলত কি দিছে আমাক,
সাপোর্ট লৈছে ট্রেন্ড লাইনত হয়নে সাপোর্ট লৈ নেক্সট দিন কি হৈছে মার্কেট গ্যাপ ডাউন ওপেন হৈছে তো আপুনি ইয়াতে কি কৰিব শর্ট কৰিব পাৰে কাৰণ কি আপুনি দেখিছে এটা ট্রেন্ড লাইন ব্রেকডাউন হৈছে আৰু ব্রেকডাউন হোৱা মানে কি আপোনাৰ এটা ট্রেড উলিয়াই গৈছে আপুনি স্টপ লস এই ট্রেন্ড লাইনৰ ওপৰত ৰাখি দিয়ে খুব ধুনীয়াকৈ ৰাখি আপুনি ট্রেডটো হোল্ড কৰক আৰু হোল্ড কৰি চাওক যেতিয়ালৈকে মাৰ্কেটে আপোনাৰ এক্সিট নিদিয়ে বা আপুনি ট্ৰেডৰ কাৰণে আপুনি কি কৰিব পাৰে আপুনি কিছুমান টুলছ আছে টুলছ আপুনি ফিবোনাচি ইউজ কৰিব পাৰে ফিবোনাচি ইউজ কৰি আপুনি টাৰ্গেট আইডেন্টিফাই কৰিব পাৰে আদাৰৱাইজ যদি আপুনি সাপোর্ট ড্ৰ কৰে সাপোর্ট লৈও আপুনি মার্কেটৰ পৰা কিন্তু আপোনাৰ টাৰ্গেটটো উলিয়াব পাৰে তো আমি যদি এই লেভেলত কি হৈছে মার্কেট সাপোর্ট লৈছে তো আমি প্ৰিভিয়াছ চাব লাগিব যে মার্কেট চক ইয়াতে প্ৰিভিয়াছ হিষ্ট্ৰী কিন্তু মার্কেট এই লেভেলত সাপোর্ট ইয়াতে চাওক মাল্টিপুল সাপোর্ট আছিলে আৰু এই সাপোর্টটোৱে ধৰি ৰাখিছে কিন্তু ইয়াতো ধৰিছে এগেইন চাওক ইয়াত ধৰিছে হয়নে তো প্ৰিভিয়াছ আমি কিমান দূৰৰ আমি এটা এনালাইচিছ লৈ গ'লো আৰু তাৰ পৰা চাওক মার্কেট সাপোর্ট লৈ মার্কেট আকৌ এগেইন কি হৈছে মার্কেট ইয়াৰ পৰা এটা খুব ধুনীয়া আপাৰ সাইড ৰেলী তো এনেকৈ মার্কেট একচুৱেলি মুভ কৰে মার্কেট এবাৰ ওপৰত যাব আকৌ তললৈ আহিব আকৌ অলপ সময় ৱেইট কৰিব আকৌ মার্কেট ওপৰলৈ যাব তো এইখিনি আপুনি বুজিব লাগিব যদি আপুনি ট্ৰেড এটা লৈছে ইয়াতে আপুনি বাইং কৰিছে আৰু ট্ৰেডটো ওপৰলৈ গৈছে আৰু আপুনি কি কৰিলে আপুনি গ্ৰীড আপোনাৰ যে মার্কেট আৰু ওপৰত যাব আপুনি এক্সিট কৰা নাই আপুনি ৰেড কেণ্ডেল দেখি আছে এক্সিট কৰা নাই তো মার্কেট চাওক আপোনাৰ কিনা দামৰ তললৈ আহিব মানে আপোনাৰ ষ্টপ লছ হিট হ'ব কাৰণ আপুনি এইটো লেভেলত বাইং কৰিছে আপুনি ইয়াত বাইং মই যে প্ৰথমত ক'লোঁ যে ইয়াত আপুনি বাইং কৰিছে ইয়ালৈ আপুনি টাৰ্গেট ৰাখি এক্সিট কৰি দিছে বা আপুনি ইয়াত এক্সিট কৰিছে ঠিক আছে বা ইয়াতো এক্সিট কৰিব পাৰে তো আপুনি যদি এক্সিট কৰা নাই আৰু লোভত বহি আছে আৰু টাৰ্গেট লাগে তো আপোনাৰ কি হ'ব এই ষ্টপ যেহেতু আপুনি বাইং কৰিছিলে আপোনাৰ ষ্টপ লছ ইয়াত যেতিয়া মাৰ্কেট ইয়ালৈ আহিব তো আপুনি কি কৰিব দেখিব যে আপোনাৰ লেভেলটো ব্ৰেকডাউন হৈছে আপুনি ইয়াতে এক্সিট কৰিব আৰু এক্সিট কৰাৰ পিছতে চাওক পিছদিনাই মাৰ্কেট হ'ব এটা বিগ কেণ্ডেল যিটো আমি মাৰুবেজি কেণ্ডেল বুলি কওঁ তো এতিয়া আপোনাৰ কি হ'ব আপোনাৰ ভিতৰৰ পৰা আহিব যে মইতো ইয়াতে মই বাইং কৰিছিলোঁ আৰু মই এক্সিট কৰাৰ পিছতে মাৰ্কেট মুভমেণ্ট কৰি দিয়ে বহুতৰ এটাই কুৱেশ্যন যে মই যেতিয়া বাই কৰোঁ মাৰ্কেট তেতিয়াই ৰিভাৰ্ছ হয় তেতিয়াই চেলিং হয় আৰু যেতিয়া মই চেল কৰোঁ তেতিয়াই মাৰ্কেট বাইং হয় তেওঁলোকে ভাবে মাৰ্কেট মোৰ লগত কি কিবা দুশ্মনী আছে নেকি মাৰ্কেটে কি মোক জানি বুজি লছ দি আছে নেকি এনেকুৱা নহয় ফ্ৰেণ্ডছ মাৰ্কেট হ'ল এটা সাইকোলজি মাৰ্কেট সাইকোলজিত চলে আপুনি যদি ভুল ডাইৰেকশ্যনত বাই কৰি আছে আপুনি কিবা ভুল কৰি আছে তাৰ কাৰণে আপোনাক মাৰ্কেট এগেইনষ্ট আপোনাক লাগি আছে আপুনি ডাইৰেকশ্যনটো বুজিব লাগিব তো ইয়াতে চাওক ইয়াতে আপুনি পিছদিনাখন দেখিলে আপুনি এটা বিগ মাৰুবেজি কেণ্ডেল আৰু আপুনি পিছদিনা ভাবিলে যে যিহেতু আপোনাৰ ষ্টপ লছ হিট হৈ গ'ল প্ৰফিটেবল ট্ৰেডটো আপুনি লছলৈ কনভাৰ্ট কৰিছে আকৌ আপুনি বাইং কৰিছে হয়নে তো বাইং কৰাৰ পিছত চাওক আপোনাৰ কি হৈছে যিহেতু আপুনি বাইং কৰিছে ষ্টপ লছ আপুনি সৰু ষ্টপ লছ ৰাখিছে আৰু মাৰ্কেট ওপৰলৈ গৈছে আপুনিতো খুব ধুনীয়া প্ৰফিটত আছে আৰু আপুনি ওপৰত আৰু কোৱান্টিটি এড কৰি দিলে কাৰণ কি আপুনি প্ৰিভিয়াছ ভাবি আছিল যে মাৰ্কেট মুভমেণ্ট হ'ব তো ইয়াতে মাৰ্কেট কি হৈছে এগেইন চাওক ইয়াৰ পৰা চেলিং আহি মাৰ্কেটে আপোনাৰ ষ্টপ লছ লৈছে ষ্টপ লছ যেতিয়া আপোনাৰ লৈছে মাৰ্কেটে আৰু মাৰ্কেট কিন্তু ৰখা নাই মাৰ্কেট চাওক ওপৰলৈ গৈ মুভমেণ্ট এটা 1700 পইণ্টলৈকে মাৰ্কেট হাই লগাইছে হয়নে তো এইখিনি হ'ল মাৰ্কেটৰ সাইকোলজি যিখিনি বিগিনাৰে বুজিব লাগিব যিটো কেণ্ডেল ষ্টিক পৰিয়ে আপুনি বুজি পাব এইখিনি কেনেকৈ কাম কৰে এইখিনি কাৰণে আমি কি বস্তু চাব লাগিব মাৰুবেজি কেণ্ডেল কি স্পিনিং টপ কেণ্ডেল কি য'ৰ পৰা একচুৱেলি চেলিং আহে তো আৰু এটা ভিডিঅ' আছে য'ত আপুনি শিকিব পাৰিব চেনেল যদি আপুনি ভিজিট কৰে দেখিব কিছুমান এনেকুৱা ভিডিঅ'ছ আছে য'ত আপোনাৰ চাৰ্ট ৰিডিং কৰাৰ যিটো একচুৱেলি আমি চাৰ্ট ৰিডিং কৰোঁ কেনেকৈ ৰিড কৰোঁ তো এনেকৈ আপুনি আইডেণ্টিফাই কৰি আপোনাৰ ট্ৰেডিংটো স্মুথ কৰিব পাৰে আৰু আপুনি ইণ্ডিপেণ্ডেণ্ট ট্ৰেডাৰ হ'ব পাৰে মই কোৱা নাই যে আপুনি কাৰোবাৰ পৰা টিপছ লৈ ট্ৰেডিং যদিও কৰি আছে আপুনি এইখিনি বন্ধ কৰি আপুনি ইণ্ডিপেণ্ডেণ্ট ট্ৰেডাৰ হওক তেতিয়াহে আপুনি মাৰ্কেটত টিকি থাকিব আৰু যেতিয়ালৈকে আপুনি মাৰ্কেট টিকি থাকিব আপুনি আজি নহয় কালি কিন্তু ইয়াৰ পৰা আপুনি প্ৰফিট কৰিব পাৰিব আপুনি গেমটো বুজক কেনেকৈ মাৰ্কেট মুভমেণ্ট কৰে তো এতিয়া যদি আমি চাওঁ মাৰ্কেটে কি কৰিছে আপাৰ ছাইডৰ মাৰ্কেটৰ এটা মুভমেণ্ট হৈছে মুভমেণ্ট হোৱাৰ পিছত ইয়াতে বহুত সময় কি হৈছে ভলেটাইল মাৰ্কেট আহিছে ভলেটাইল মাৰ্কেট হোৱাৰ পিছত এতিয়া আমাৰ 2 পইণ্টছ আছে যে মাৰ্কেট ইয়াৰ পৰা কি হ'ব পাৰে ব্ৰেকডাউন হ'ব পাৰে ঠিক আছে মাৰ্কেট ইয়াৰ পৰা কি হ'ব ব্ৰেকডাউন হ'ব আদাৰৱাইজ মাৰ্কেট ইয়াৰ পৰা অলপ সাইডৱেজ হৈ ভলেটাইল হৈ মাৰ্কেট ইয়াৰ পৰা এটা ৰেলী কৰিব পাৰে যিটো ৰেলীয়ে এই যিটো আমাৰ ৰেজিষ্টেঞ্চ আছে ৰেজিষ্টেঞ্চটো ব্ৰেকআউট কৰিব পাৰে ঠিক আছে আই হোপ বুজিছে তো এইখিনি আমি 5 মিনিট টাইম ফ্ৰেমতো কৰিব পাৰোঁ যদি আপুনি ইণ্টাৰডে ট্ৰেডিং কৰিম বুলি ভাবিছে আপুনি এট ফাৰ্ষ্ট 1 আৱাৰ 1 ডে চাৰ্ট চাই লওক তাৰপিছত আপুনি 15 মিনিটত ট্ৰেণ্ড লাইন ড্ৰ কৰক 15 মিনিটত আপুনি খুব ধুনীয়া ট্ৰেণ্ড লাইন আপুনি ড্ৰ কৰিব পাৰিব চ' কি যে খুব ধুনীয়াকৈ ট্ৰেণ্ড লাইন মাৰ্কেটে মুভ কৰিছে ট্ৰেণ্ড লাইন ব্ৰেকডাউন আৰু ধুনীয়া চেলিং ভাবি চাওক এইখিনি যদি আপুনি এডভান্সলি আপুনি প্ৰিপেয়াৰ হৈ থাকে মাৰ্কেটৰ কাৰণে আপোনাক মাৰ্কেটত প্ৰফিট কৰিবলৈ কোনেও ৰখাব নোৱাৰে আপুনি খুব ধুনীয়াকৈ আপোনাৰ ট্ৰেডিং প্লান কৰিব পাৰিব তো এনেকৈ আমি মাৰ্কেটত শিকিব পাৰোঁ আৰু তাৰ কাৰণে বহুতে ভাবে যে বিগিনাৰ হিচাপে কি বুক পঢ়িম বা মাৰ্কেটৰ কাৰণে কেনেকৈ নিজৰ সাইকোলজি ডেভেলপ কৰিম ডেফিনেটলি আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দি আছে কোকো এফ এমৰ কাৰণ কি মই কোকো এফ এম যেতিয়াৰ পৰা ডাউনলোড কৰিছোঁ নিজে যেতিয়া শুনা আৰম্ভ কৰিছোঁ মেক্সিমাম 1 to 2
ডেইলি মই CD শুনি আছোঁ কুকু এফএমৰ তাৰ কাৰণে মোৰ মাইণ্ডছেট সাইকোলজি ডেভেলপ কৰিছে আৰু তাত অপশ্যন ট্ৰেডিঙৰ কাৰণে ইণ্টাৰডে ট্ৰেডিঙৰ কাৰণে বহুত তেনেকুৱা CDs আছে অডিঅ' বুক আছে য'ত আপোনাক ট্ৰেডিঙত হেল্প কৰিব পাৰে ডেফিনেটলি আপুনি মান্থলি 50 to 100 rupees পে কৰি এটা আপুনি নিজৰ সেলফ ইনভেষ্টমেন্ট কৰিব পাৰে যিয়ে আপোনাক লাইফত গ্ৰো কৰাব ট্ৰেডিং কেৰিয়াৰত ঠিক আছে তো মাৰ্কেটৰ মুভমেণ্টখিনি আপুনি বুজি পালে কেনেকৈ এক্সেল মুভমেণ্ট কৰে আই হোপ এই ভিডিঅ'টো অলপ লং হৈছে তো আমি নেক্সট এটা ভিডিঅ'ত শিকিম আৰু এই ভিডিঅ'টো আপুনি আকৌ ৰিপিটেডলি চাওক ভিডিঅ'ত কি কথা মই ইম্পৰ্টেণ্টলি কৈছোঁ কাৰণ ভিডিঅ'খিনি আমি ডাইৰেক্টলি শুনো কিন্তু ভিডিঅ'খিনি আমি যদি ডিপ লেভেলত শুনো বহুত তেনেকুৱা আমাৰ পইণ্ট আমাৰ ভিডিঅ'ত থাকি যায় আমি যেতিয়া ৰিপিটেডলি কৰিম আমাৰ ভিডিঅ'ত আৰু আমাক নিজক ইম্প্ৰুভ হ'বলৈ আমাক কিন্তু বহুত হেল্প কৰে তো ইয়াতো সেম আমাৰ দুটা পইণ্ট কানেক্ট হৈছিলে এটা হ'ল আমাৰ ট্ৰেণ্ড লাইন ব্ৰেকডাউন আৰু যিটো ছাপোৰ্ট আছিলে এই ছাপোৰ্টটো ব্ৰেকডাউন কৰিছে হয়নে তো তাৰ কাৰণে মাৰ্কেটত আমি চেলিং দেখিছোঁ তো এনেকৈ মাৰ্কেট একচুৱেল মুভমেণ্ট হয় আপুনি যিমান বেক টেষ্টিং কৰিব এনালাইচিছ কৰিব লাহে লাহে আপোনাৰ কি হ'ব ট্ৰেডিঙৰ যিটো জাৰ্ণি আপোনাৰ স্মুথ হৈ গৈ থাকিব তো আজিৰ এই ভিডিঅ'ত ইমানখিনিয়ে তো ভিডিঅ'টোৰ চেনেলখিনি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ৰ কাৰণে থেংক ইউ